কৰি দিয়ক। এটা উদীয়মান যুৱক, উদ্যমী যুৱক, যথেষ্ট উদ্যম আছে, কাম কৰাৰ ইচ্ছা আছে, উদযাপন সমিতিৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰি থকা এগৰাকী যুৱক ৰিপুতালোক এখনি গামোচাৰে আদৰা কাম এতিয়া নাহৰৰ পুলি প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ উদযাপন সমিতিৰ উপসভাপতি বিজয় দাসক। এখনি গামোচাৰে আদৰিবলৈ লৈছোঁ। গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সক্ৰিয় সদস্য দীপক দাসক।
Oi,